वेलकम बैक टू माई यूट्यूब चैनल पल ब्लग्स। आज भिडिओ बहुते सरू हम कारण मैं এটা কথা কব বিচাৰিছোঁ। কথাটো হ'ল আপোনালোকে এই স্ক্ৰীনখনত দেখিছে এটা ভিডিঅ', এইখিনি স্ক্ৰীনখনত দেখিছে এটা এই ভিডিঅ'টো মানে কি হৈছে চাওক। এই ভিডিঅ'টোত মানে মোক বহুতে সুধিছে এই ভিডিঅ'টোত মোৰ সাউণ্ড কিয় ওলা নাই, মানে 14 ফেব্ৰুৱাৰী, আজি 14 ফেব্ৰুৱাৰী হয় আৰু আজিৰ দিনটোৰ কথাবিলাক মই কৈছিলোঁ এই ভিডিঅ'টোত। মানে এই ভিডিঅ'টোত ৰিপাব্লিক ডেৰ দিনাই দিছিলোঁ, কিন্তু ৰিপাব্লিক ডে হিচাপত মই 14 ফেব্ৰুৱাৰীৰ কথাটো কৈছিলোঁ আৰু তাতে আৰু কি হৈছিল চাওক। আৰু সেই ভিডিঅ'টোত মই যোনটো গান ইউজ কৰিছিলোঁ, মানে যোনটো গান লগাইছিলোঁ, সেই গানটোৰ বাবে মানে মোৰ ভিডিঅ'টোত কপিৰাইট পৰিছিল, কপিৰাইট ক্লেইম দিয়কচোন। তাৰে পিছত মই কি কৰিলোঁ চাওক, মই মানে ইউটিউব ষ্টুডিঅ'ত যাই, ডেস্কটপ ইউটিউব ষ্টুডিঅ'ত যাই পেলাই মই মানে ভিডিঅ'টোৰ এই যোনটো গান আছিল সেই গানটো মানে ট্ৰিম আউট কৰি দিলোঁ, মানে গানটো নোহোৱা কৰি দিলোঁ, গুচাই দিলোঁ। আৰু দিয়াৰ পিছত মানে সেই গানটোৰ লগত মোৰ মুখৰ মাতখিনিও নোহোৱা হৈ গৈছে একেলগে সেই ভিডিঅ'টোতে। সেইবাবে বহুতে সুধিছে কিয় মোৰ মাতবিলাক ওলোৱা নাই। মই ডিছক্ৰিপশ্যনতো লিখি দিছোঁ আৰু কমেণ্টতো কৈছোঁ সকলোকে। তো সেইবাবে মোৰ বহুত দুখ লাগিছে। তো আপোনালোকে যেন বেয়া নাপায় এইখিনি ভিডিঅ'টোৰ কাৰণে। ধন্যবাদ, বহুত চৰি, ধন্যবাদ।